close till I get up. Time is barely on our Welcome back to my YouTube channel Naresh Oza blogলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু নতুন জেগা যিহেতু ইয়াত অলপ মানে ফুৰিব আহিছোঁ ফুৰিব নহয় আৰু এনেকৈ এইফালে অলপ মাছ ধৰিম মানে আজি মাছ ধৰিব আহিছোঁ আপোনালোকক দেখাইছোঁ ইয়াত একদম বেলেগ ধৰণৰ জাপানী কাৱৈ অকল জাপানী কাৱৈ মাছে বেছিকৈ আছে মানে সকলো আপোনালোকক দেখাইছোঁ এইফালে এটা ভিউ চাই লওক তাৰপিছত ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব আৰু ফাইনেলি মাছ এজনী পাই গ'লোঁ ডাঙৰ 1 কেজি মানৰ তো আপোনালোকে দেখাইছোঁ চাওক না এইজনী এইটো হৈছে জাপানী কাৱৈ